কবিতাৰ শিৰোনাম প্ৰেমত প্ৰতাৰিত হোৱা ছোৱালীবোৰ। কবি বিজু সেনাপতি। প্ৰেমত প্ৰতাৰিত হোৱা ছোৱালীবোৰে কবিতাৰ সৈতে ভাল পোৱা নাৰাখে শিমলু ফুলাৰ খবৰ আৰু ডায়েৰীৰ বাংময় পৃষ্ঠা। তেওঁলোকৰ বাবে ভোক এটা ৰাতিপুৱা আৰু টোপনি এটা সন্ধ্যা। প্ৰসাধন তেওঁলোকৰ বাবে এটা হুমুনিয়া আৰু পোচাক হৈ গৈ কেৱল আৱৰণ। অপ্ৰকাশিত ক্ষোভ এটা সহস্ৰ হৈ থাকে তেওঁলোকৰ, য'ত ফুল, চৰাই আৰু আকাশ হৈ থাকে ধূসৰ, য'ত গান আৰু তৰাবোৰ হৈ থাকে নিমাত, আৰু য'ত আবেলি মায়াময় হৈ থাকে, তাতেই ৰৈ যায় তেওঁলোকো। প্ৰেমত প্ৰতাৰিত ছোৱালীবোৰৰ স্থায়ী ঠিকনা নাথাকে।